প্ৰত্যেক বছৰে এইবাৰ শিৱৰাত্ৰি মেলা শিৱসাগৰত বহুত ডাঙৰকৈ অনুষ্ঠিত হৈছে আৰু লগতে আজি ভাবিলোঁ শেষৰ দিনা মোৰ আৰু লগৰজনী শিৱৰাত্ৰি মেলাত অকণমান চাই আহোঁগৈ বুলি, কাৰণ যোৱা নহ'লে আৰু এইফালে আহিয়ে তাই বানবাটি লৈছিলে। আগদিনাখন বানবাটি ঘূৰাই দিছে, মানে বানবাটিটো কিবা এটা অলপ ভগা আহিলে মানে ঘূৰাই দিছে। আহি অলপ শিৱৰাত্ৰি মেলাখন অকণমান দেখাইলোঁ, কিন্তু দেখাইলোঁ যদি মই যাওঁতে শিৱৰাত্ৰি মেলালৈ যাওঁতেই মোৰ ইমানেই গা বেয়া লাগিলে। ওলাই গৈছিলোঁ মানে ইভিনিং টাইমতে ওলাই গৈছিলোঁ, ৰ'দটো ইমানেই মানে দি আছে ন, মানুহ ইমানেই বেছি। শিৱৰাত্ৰি মেলালৈ যোনসকল মানুহ আহিছে, যিসকল মানুহ আহিছে তেওঁলোকে গম পাব, মানে ইমানেই মানুহ বেছি হয় নহয়। দিনতো হওক বা ৰাতিয়ে হওক বহুত মানুহ বেছি হয়। দিনত কেতিয়াবা অকণমান কমেই হয়, ৰাতিটো একদম মানুহ ক'বই নালাগে। দিনতে গৈছিলোঁ বাৰু আমি ওলাই আবেলি টাইমত, তাৰপিছত ৰ'দটো মানে একদম মানে দি আছিলে, গাটো ইমানেই বেয়া লাগিলে আৰু মানুহৰ মাজত ধূলি তাতে গা চা বেয়া লাগি অলপ বকি দিলোঁ মানে তাতে। তাৰপিছত মই ইমানকৈ ভালকৈ ভিডিঅ' কৰিবলৈ নহ'লে অকণমান ধৰি ৰাখিছিলোঁ, তাই দেখাই দিছোঁ বাৰু। এইফালে লগৰ এজনীয়ে তাই মুঠি খাৰু এডাল চাই আছিলে আৰু তাইত বাৰ্গেনিং কৰি আছে। আৰু এইফালে মোৰ মানে গাটো ইমানেই বেয়া লাগিলে, মই মানে অলপ বকি দিলোঁ, ইমানে গাটো বেয়া লাগিলে আৰু ইমান মানুহ আৰু লগতে ধূলি, বহুত গা বেয়া লাগিলে, মই বকি দিলোঁ। ফোনটো যিমান পাৰে উলিয়াই পেলাই পকেটৰ পৰা উলিয়াই ভিডিঅ' কৰিবলৈ মই চেষ্টা কৰোঁ। লগৰজনীয়ে মোক হৰাই থাকে, ওপালি ফোনটো উলিয়াবা দেই, ইমান মানুহ হৈছে, ফোনটো কোনোবাই লৈ যাব, কোনোবাই লৈ যাব। হয় মানে প্ৰত্যেক বছৰে শিৱৰাত্ৰি হওক, এনেকুৱা মেলাই হওক মানে শুনো আৰু এনেকৈ বস্তু চুৰ হয় বা কিবা কিবি হয় বুলি। তাই মানে মোক প্ৰত্যেকবাৰে হৰাই থাকে, ফোনটো নুলিয়াবা। তাৰপিছত মোৰ ভয় লাগে, সেইকাৰণে ভালকৈ ভিডিঅ' কৰাই নহ'লে। বজাৰত বহুত দেৰি হৈ গ'ল, সেইকাৰণে আমি ষ্ট্ৰীট ফুডে খাবলৈ বহিলোঁ। আৰু লগতে মানে পৰাপক্ষত আপোনালোকে ষ্ট্ৰীট ফুডবিলাক চাই চিতি খাব, কিয়নো মানে কিছুমান জেগাত ভালকৈ ৰাখে খাদ্যবিলাক, আৰু কিছুমানে মানে সেইটো গুৰুত্ব নিদিয়ে, কাৰণ ইমান মানুহ হয় ন, লগতে ধূলিটো আছে, সেইকাৰণে মানে অলপ চাই চিতি খাব মানে পাৰিলে। এইফালে আমি শিৱৰাত্ৰি চাই মেলি ঘৰলৈ ৰাওনা হ'বলৈ লৈছোঁ। আৰু এইফালে শিৱৰাত্ৰি ভাল লাগে, প্ৰত্যেক বছৰে মানে কিবা নহয় কিবা এটা ভাল লাগে, কাৰণ শিৱসাগৰবাসী হিচাপে মানে শিৱৰাত্ৰিখন মিছ কৰিব নিবিচাৰোঁ কেতিয়াও। ঘৰ আহি পাই গ'লোহি, জেচিয়ে দেখি গাত একদম জঁপিয়াই উঠিছেহি। আৰু ভিডিঅ'টো যদি ইমানখিনিলৈকে চালে তাৰ কাৰণে বহুত ধন্যবাদ, থেংক ইউ।